নমস্কাৰ মই পম্পী দেৱী আপোনালোক সকলোলৈ বহুত মৰম যাচিলোঁ আজি অন্য এটা ভিডিঅ' লৈ আহিছো আপোনালোকে সুন্দৰভাৱে চাব ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাব তেতিয়াহে কি কৰিছো আপোনালোকে গম পাব কি দিছো আৰু আজি মই পুখুৰীতে সৰু মাছ কেইটামান ধৰিলো মানুহজনে মই মাছ মাৰ ভিডিঅ'টো আপোনালোকক দেখাব নোৱাৰিলো আগতো কেইবাবাৰ দেখাছো সেই ভাবিলে এবাৰ নিদিও আৰু মানুহজনে মই যেহেতু ধৰিলো ভিডিঅ'টো কৰা নহল মাছ কেইটামান ধৰিলো ধৰি আৰু এতিয়া মই কি বনাম আপোনালোকে চাবচোন দেই এয়া দেখিছেনে মান ধনিয়া কেডালমান ছিগি লৈছো পাত কেইটামান প্ৰথমতে আপোনালোকে ভিডিঅ'টো দেখিছে নৰসিংহ জোপাত মই নৰসিংহ পাত কেইটামান ছিগি আছিলো নৰসিংহ আগ কেইটামানো লৈছো লৈ মান ধনিয়া আৰু নৰসিংহ আগে ধুনীয়াকৈ ধুই লৈ কাটি লৈছো কাটি ধুনীয়াকৈ কুটি কৰি লৈছো লৈ পেলাই তাৰপিছত পিয়াজ অলপমান কাটি লৈছো দেখিছেনে পিয়াজখিনি প্ৰথমতে ভাজি লৈছো তাৰপিছত কেঁচা জলকীয়াখিনি দিছো দিয়াৰ পিছত সৰু মাছখিনি দি দিছো সৰু মাছখিনি দিয়াৰ পিছত এটাই ভাল লাগে সৰু মাছ খাবলৈ ভাল লাগে কিন্তু সৰু মাছৰ পেটু গুচাবলৈ যে ইমান টান লাগে বহুত সময় লাগে মই বহুত টান পাওঁ কিন্তু উপায় নাই খাই ভাল পাওঁ যেতিয়া কৰিবই লাগিব তাৰপিছত এয়া দেখিছানে মই এতিয়া এনেদৰে ভাজিছো ৰংগুৰা অলপমান দিছো নিমখ অলপমানো দিছো দি এতিয়া ভাজি পেলাই মানে বহুতে ভাল লাগে গুড়া ভাজিকণ খাবলৈ আগতো সৰু মাছৰ খাৰ চৰচৰি বনোৱা ভিডিঅ' এটা দিছিলোঁ আপোনালোকে চোৱা নাই যদি চাই ল'ব পাৰে মোৰ চেনেলত গৈ সৰু মাছৰ খাৰ চৰচৰিটো বহুতে ভাল লাগে বহুতে খাই ভাল পায় ময়ো ভাল পাওঁ আজি ভাবিলোঁ চৰচৰি নাখাওঁ গুড়া ভাজি বনাওঁ এনেদৰে ধুনীয়াকৈ গুড়া ভাজি বনালোঁ নৰসিংহ পাতখিনি আৰু মান ধনিয়াখিনি দি দিলোঁ যদি ধনিয়া থাকে ধনিয়াও দিব পাৰে মই মান ধনিয়া আছিলে সেইকাৰণে মান ধনিয়া দিছোঁ মান ধনিয়া দি এনেদৰে ভাজিলোঁ গোন্ধটো ওলায় তেতিয়া ভাল লাগে গোন্ধতে খাওঁ লাগে দেই কিন্তু এয়া দেখিছে মই ধুনীয়াকৈ ভাজি ল'লোঁ ভাজি লৈ তাৰপিছত এতিয়া কি ছিগিবলৈ যাওঁ আপোনালোকে চাব হা এয়া দেখিছেনে পাতটো দেখি আপোনালোকে চিনি পাইছেনে আৰু আমাৰ অসমীয়া মানুহ যিহেতু আপোনালোকে নিশ্চয় চিনি পাইছে কি মই ক'বই নালাগে লিখি দিছোঁ চাব সেয়া পাত কেইটামান ছিগিছোঁ আজি জানেই নহয় মানুহজনে মাছৰ লগত টেঙা খাই ভাল পায় আৰু সদায় খোৱা নাযায় মাজে কেতিয়াবা খাওঁ মছলা বেছিভাগ মছলা খোৱা যায় সেই মাজে টেঙা অলপমান খালে মানে ভাল আৰু সেইটো কাৰণে মাছ পালে টেঙালৈ মনত পৰে আৰু তেনেকুৱা টেঙাযুক্ত শাক মই বিচাৰি বনাওঁ ভালো অৱশ্যে মধুসোলেং টেঙাটো শাকটো পেটৰ কাৰণে বহুত ভাল ঔষধিযুক্ত সেয়ে মই এনেধৰণৰ বস্তুবোৰ বিচাৰি মই খাওঁ মোৰ ঘৰত মধুসোলেং নাছিলে ওচৰে বৌহঁতৰ ঘৰৰ পৰা কেডালমান ছিগি আনিছিলোঁ পাত কেইটামান আনি সুন্দৰভাৱে ধুই আৰু কাটি কুটি ল'লোঁ লোৱাৰ পিছত এনেদৰে পিঁয়াজ দিছোঁ পাঁচফোৰণ কেইটামান দিছোঁ কেঁচা জলকীয়া এটা দিছোঁ অকণমান খোৱা হেৰিটোৰ কাৰণে তাৰপিছত এনেদৰে দি দিছোঁ শাকখিনি দিয়াৰ পিছত সুন্দৰভাৱে এতিয়া মই বস্তুটো বনাম এতিয়া চাব দেই আৰু এটা কথা মানে প্ৰায় ভিডিঅ'ত আপোনালোকে ভাবে চাগে তাই খোৱা বোৱা সোপাকে দি থাকে তাইক এবাৰো নেদেখায় অমুক তমুক ধৰি কিন্তু মোক দেখাবলৈ মানে অকণমান দিগদাৰ হয় ঘৰত কোনো নাথাকে যিহেতু ল'ৰাটো স্কুল যায়গৈ আৰু মানুহজনো কামত যায় সেয়ে ভিডিঅ' কৰিবলৈ অকণমান অসুবিধা হয় মই নিজে কৰিব লাগে সকলোখিনি সেইকাৰণে অকণমান দিগদাৰ এটা হয় কিন্তু তথাপিও মই চেষ্টা কৰিছোঁ আপোনালোকক ভালকৈ কিবা এটা দেখাওঁ বুলি চেষ্টা কৰি যাম আগলৈও সুবিধা অনুসাৰে মই আপোনালোকক দেখাম আপোনালোকে খালি মোৰ ভিডিঅ'বোৰ চাই থাকিব কোনোদিন হেৰি নকৰিব চাই যাব যিমান পাৰোঁ চেষ্টা কৰিছোঁ ভালকৈ দিবলৈ কাৰণে এতিয়া প্ৰথম যিহেতু অলপমান হেৰি হ'ব পাৰে আপোনালোকে সেইটো ভাবি নল'ব সেয়া দেখিছেনে তৰকাৰীটো ইমান ধুনীয়া হৈছে এতিয়া মাছখিনি দিছোঁ দিয়াৰ পিছত আজি সুন্দৰভাৱে তৃপ্তিৰে এসাঁজ খাম আপোনালোকো এনেদৰে বনাই খাব আৰু খাই থাকিব আগলৈ ভিডিঅ'বোৰ চাই থাকিব দেখিছে উতল আহিছে আৰু এতিয়া ৰেচিপিটো ৰেডি আৰু মানুহজনক এনেকৈ সুন্দৰভাৱে সজাই দিলোঁ আজিলৈ ইমানেই বাই ভিডিঅ'টো চাই থাকিব আগলৈ